মা কি চাই আছো মোবাইলত? মই ইউটিউবত ভিডিঅ' চাই আছো। এই আমাৰ হৈকিয়ানী ছোৱালীয়ে দেখোন মোবাইলত ভিডিঅ' বনাই বনাই ইউটিউবৰ পৰা পইচা পাই আইফোন কিনিছে। তই জাননে নাই? মইতো জানোৱেই আকৌ। মইতো অথনিৰ পৰা কৈ আছো মোক মোবাইলটো অলপ ধৰিব নিদিও। মই কেইটামান ভিডিঅ' বনাওঁ, মই ৰিলছ বনাম বুলি কিমান হেঁপাহ মোৰ, বনাবই নিদিওঁ মোক আকৌ। তই মোবাইলটোৱে চুব নিদিয়। ঠিক আছে এতিয়া দিম ৰ। মই জানাই নাছিলো নহয় ইমান দিনে যে এইবিলাকৰ পৰা পইচা পাই বুলি। তোকো দিম মোবাইল টিপিবৰ কাৰণে, তইও বনাবি ভিডিঅ', ঠিক আছে? হ'ব ময়ো বনাম, মোকো দিবি। মা 10 টকা এটা দেচোন, ভোক লাগিছে কিবা খাওঁ, দে না। যা, মোৰ তাত নাই। ইয়াতে পইচা খুজিব আহিছ, মোৰ তাত পইচা নাই, যা। কিহৰ ইমান তোৰ ভোক লাগে? খালি ভোকে লাগে নেকি? নালাগে যে এতিয়া একো খাব। যা, 10 টকা এটা খুজিলো, তাকো নিদিলে। কিবা এটা খাম বুলি ভাবিছিলো। এতিয়া মই মুকলি মানে বহি থাকিব লাগিব আৰু, উপায় নাই। এতিয়া বহি থাকো আৰু কি কৰিম। ভূপেন কি কৰি আছ তই? কি হৈছে ক? জাকৈ বুঢ়াহঁতৰ ঘৰত বোলে কিবা বোলে চোৰ আহিছে বোলে কালি ৰাতি, শুনা পাইছা নাই? জাকৈ বুঢ়াহঁতৰ ঘৰত চোৰ আহিছে? মই শুনা পালো আকৌ ৰাতিপুৱা কথাটো। হয় নেকি? বলচোন খবৰ এটা লৈ আহো নহ'লে। মোৰ পিছে ভোকো লাগিছে নহয় আকৌ। তোৰ তাত 10 টকা এটা হ'ব নি? আছে, ব'ল তোক কিবা খুৱাম দে, ব'ল। ব'ল তেতিয়াহ'লে ব'ল। মাজুলী, ৰুমটোৰ ভিতৰত সোমাই তুমি কি কৰি আছা হে? মা মই ভিডিঅ' বনাই আছো, মই ৰিলছ কেইটামান বনাই আছো। ৰিলছ বনাব দিয়া, মোক ডিষ্টাৰ্ব নিদিবা না তুমি। হয় নেকি? তুমি ৰিলছ বনাই আছা? বনোৱা। পিছে মই বনাই আছো, ডিষ্টাৰ্ব নিদিবা। মই বনাই কিনে ইউটিউবত দিম নহয়, তাৰপিছত তোমাকো দেখাম, বুজিছা মা? তুমি এতিয়া যোৱা। শুনা, ভালকে বনাবা আকৌ, উল্টা পুল্টা নবনাবা বুজিছা? অলপ ধুনীয়া চাই বনাবা, তেতিয়াহে মানুহে চাব, ভাল পাব। অ'কে মম, তুমি টেনশ্যন নকৰিবা। শুনকচোন। তহঁতকেইটা কচোন কি হ'ল? আমি খবৰ ল'ব আহিছো, আপোনালোকৰ ঘৰত বোলে কালি চোৰ সোমাইছে। আকৌ নকবি, কালি আমাৰ ঘৰত চোৰ সোমাইছে। চোৰটোক মই পালে তাক মই মাৰি পিচি পেলাম। মোৰ ঘৰৰ ভিতৰত সোমাই মোৰ বাচন বৰ্তন চব লৈ গৈছে চুৰ কৰি, তাক মই পালে। পিছে কোন হ'ব পাৰেনো চোৰটো? আমাৰ গাঁৱতনো আৰু চোৰ ক'ৰ পৰা ওলালে এতিয়া নতুনকে? কি জানো কোন আছিল, মইতো শুই আছিলো, দেখাও পোৱা নাই। তাক পালে ৰাম পিটন দিব লাগিব। আজি ৰাতি এটা কাম কৰিব লাগিব, ওলাব লাগিব, এক পাক ওলাই কিনে বিচাৰিব লাগিব, বুজিছে? এইটো চুৰি ধান্দাত কৰিবই আকৌ। ঠিকেই কৈছ। এবাৰ আজি ৰাতি ওলাই কিনে চাম ক'ত চুৰ আহে আমাৰ ইয়াতে। পিছে মোকো কবিচোন কোন চুৰ এইটো। পালে ইমান ৰাম পিটন দিম মই তাক, বাপেৰে চিনি পোৱা নাই মোক। কিবা এটা বুদ্ধি লগাই চোৰটোক ধৰিব লাগিব, বুজিছে? ল'ৰা, ক'ত ঘূৰি আছ তই? কাম বন নাই তোৰ? ক'ত ঘূৰি থাক খালি? মা মই বুঢ়াহঁতৰ ঘৰত গৈছিলো, সিহঁতৰ কিবা বোলে চুৰ সোমাইছে কালি ৰাতি। হয় নেকি? কি চুৰ সোমাইছে? কি চুৰি কৰিলেনো সিহঁতৰ? মই কথাটো অৱশ্যে শুনা পাইছিলো, কিন্তু ক'বহে নোৱাৰিছো আকৌ। তই গৈছিলি নেকি? কিবা খবৰ পালি? নাই, বুঢ়াই শুই আছিলে, ৰাতি চুৰে লৈ গৈছে, দেখাই নাই বোলে। বাদে এইবিলাক চাই লাভ নাই। তই সেই কাম কৰ, তোৰ বাইদেউ সেই বনাইছে, ৰিলছ বনাইছে, যা তই বনাবি ৰিলছ বনাই ইউটিউবত দে গৈ যা। হয় নেকি? পিছে মোকো এটা মোবাইল কিনি দে পিছে। নতুন নালাগে দে বাপেৰে, যিটো আছে সেইটোৰে কৰ যা।